Kubor nakaslem jong unongsan hima. Menteri Rangba Kejala Assam Himanta Biswa Sarma, ulaong ba Menteri Rangba Barim Kejala Assam ubala Klatno Utarun Gogoi Ru, menshwa ula Jukren, bakadaw kajing Shlei Haguahati Kadei Kajurabat, bat ulakwa ru ban ujor da kamukot duma ya ke Meghalaya kabawanra kajing Shlei Haguahati. Habakran syakila pathay kubor usarma ulaong bahaba ukran syapang ke University of Science and Technology ke badan Meghalaya. Baka de kaway na kidaw bawanra ikajing dap Haguahati namar kajing ot yakilum kalami kajing khiwin. Ulaong baka seng kongres menta ke kentho ayu halor kani kajing kentho. Hakba ulaong bawat ukhun jong Utarun Gogoi Ru Ugoraf Gogoi ubade UMP ukentho ay kani kajing ong jong u. Lada ukhun uong baka jingkren ukpa kalong ka bomday sake isu bangan ong nyimla banle san perthei haman laki jaka laong usarma. Ulaong batang namar baya ke University of Science and Technology ke badan Hajurabat lalong try do Muslim ka kongres ka persyang banyada. Ka ipat baka kongres kan le lada katay ka school ba ka day try da Hindu ulaong. So, আজি মই যেতিয়া USTM or কথা জানো গুটেখন হুলস্থুল লগাই দিলে কিন্তু তৰুণ গগৈটো এইটো কথা কৈ গৈছিল মই তো ফাইলৰ পৰাহে পালো তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছে যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণ হ'ল জোৰাবাট এতিয়া কংগ্ৰেছে মুখ গালি পাৰে তৰুণ গগৈ লৰাইও মুখ গালি পাৰে কয় USTM ৰ নাম কিয় ললে বাপেকে কোৱা কথা যদি পুতেকে ভুল বুলি কয় মই কি কৰিব পাৰোঁ সবতেতো ৰাজনীতি বিচাৰি থাকিলে নহব মুছলিম মানুহ হলে সংৰক্ষণ দিব লাগিব এই ভাৱধাৰণাটোৰ পৰা আঁতৰিব লাগিব USTM ৰ মালিক যদি হিন্দু হলেতেন ইমান চিঞৰ বাখৰ কৰিলেহেঁতেন আজি যিটো তৰুণ গগৈয়ে কৈ গৈছে এবাৰ নহয় 2005ৰ পৰা 14 লৈকে মই পেপাৰ কাটিং ওলাইছো 25টা পেপাৰ কাটিং পাইছো এতিয়ালৈকে তেওঁ কৈছে মেঘালয় কেছ দিব লাগে মেঘালয় আমাক শেষ কৰিলে তেওঁ আৰু কৈছে তেওঁ অখিল গগৈকো দুখ দি থৈ গৈছে যে গুৱাহাটীৰ বানপানীৰ দুখী আনজন দুখী হ'ল অখিল গগৈ এইটো বিতৰ্কত মই নাযাওঁ কিন্তু তৰুণ গগৈ ডাঙৰীয়াই জীয়াই থাকোঁতে তেওঁ বাৰে বাৰে কৈ গৈছে যে জোৰাবাটৰ কাৰণে গুৱাহাটীত আৰ্টিফিচিয়েল বানপানী তেতিয়া USTM নাছিলে আজি এটা USTM ৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱা ভাবে কংগ্ৰেছে এনেকে লাগি গৈছে উদ্ধাৰ কৰিবৰ কাৰণে যদি সেইজন মানুহ হিন্দু হলেতেন কংগ্ৰেছে কি কৰিলে ইমান তুষ্টিকৰণ কৰিব নাপায় নহয় তাত পানী আহে নে নাই এবাৰ পানী অহাৰ দিনাখন আপোনালোক মোৰ লগত ওলাব ভূপেন বৰা ওলাব গৈ পেলাই মই একেলগে তাত থিয় হৈ থাকিম পানী আহে নে নাই চাব মই যুৱৰাজক নকওঁ তেওঁ টিপি পানীত ভিজিব বেয়া পাব কিন্তু ভূপেন বৰাটো মাটিৰ মানুহ ভূপেন বৰাটো মোৰ লগত যাব পাৰিব বাপেকে কোৱা কথাৰ কাৰণে এতিয়া মই বাপেকে কোৱা কথাটোৱে মই ৰিপিট কৰিছো তাৰ কাৰণেও মোক গালি দিব মই কি বেন পাৰ্টি নেকি য'তে মাৰি থাকিব মোক এটা ঢোল এটা যেনেকে পিটি থাকে মই ঢোল নেকি কাগজখিনিতো পঢ়ি লওক নিজৰ দেউতাকে কোৱা কথাটো সন্মান কৰিব লাগে ভাই অসমত আছে উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায় সেইটো হ'ব পাৰে উত্তৰ পূবৰ গৌৰৱ কিন্তু অসমৰ গৌৰৱটো নহয় অসমৰ সংকট এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকে ৰেহাই নিদিওঁ